अपने नबी पाक से यूं प्यार करेंगे, हम अपने नबी पाक से यूं प्यार करेंगे। আসসালামু আলাইকুম। আজি বিশেষ এটা দিন, যিহেতু আজি এখন পবিত্ৰ দিন। আজি এই পবিত্ৰ দিনতে আৰু এই তাৰিখতে আজি আমাৰ হুজুৰ মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মদিন আৰু 12 ৰবিউল উপলক্ষে আজি আমি মাৰ্ঘেটা চেণ্ট্ৰেল কমিটি উদ্যোগত প্ৰতি বছৰ দৰে এই বছৰো আমি পিছ পৰি থকা নাই আৰু যোৱা বছৰ পাছতো এই বছৰ এনেকুৱা শোভাযাত্ৰা আমি দেখিবলৈ পাইছোঁ। মানুহ ইয়াত বহুত অংশগ্ৰহণ কৰিছে। মাৰ্ঘেটা যিমান ইয়াত জামে মছজিদ আছে, মক্ত কমিটি আছে, সকলো ইয়াত অংশগ্ৰহণ কৰিছে। আজি এই শোভাযাত্ৰাত আমি অসমবাসী আৰু লগত বিশ্ববাসীক আমাৰ ৰসুলে সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মদিনৰ উপলক্ষে আমি এখন শোভাযাত্ৰা ইয়াত মাৰ্ঘেটাৰ পৰা চেণ্ট্ৰেল মছজিদ কমিটিৰ পৰা মাৰ্ঘেটা চাংলাং তিনিলৈকে এখন শোভাযাত্ৰা আমি উলিয়াইছোঁ। আৰু এই শোভাযাত্ৰাত আপোনালোকে মই দেখুৱাম, সকলো দৃশ্য আপোনালোকক দেখুৱাম কি ধৰণে ইয়াত শোভাযাত্ৰা ওলাইছে। মোৰ পিছফালে দেখিব পাৰিছে কি ধৰণে ইয়াত শোভাযাত্ৰা আমাৰ মাৰ্ঘেটা মুছলিম চেণ্ট্ৰেল কমিটিৰ উদ্যোগত আজি ইয়াত শোভাযাত্ৰা আৰম্ভ কৰিছে। দেখিব পাইছে এই ধৰণে হাজাৰ হাজাৰ মানুহ ইয়াত দেখিব পাৰিছে। হযরত মুহাম্মদ সাহাবার জন্মদিন মার্গেরিটা মুসলিম কমিটি তত্ত্বাবধানত তথা সকল রাইজের সহযোগত এই শোভাযাত্রা क्यों पैसा रुपया पैसा, ये सिर्फ मिलाद पर ही पैसे की बात क्यों याद आती है? ये पैसा तो क्या चीज है, हम घर भी लुटा दे। ये पैसा तो क्या चीज है, हम घर भी लुटा दे। कोई नहीं जहान में सरकार के जैसा, हम अपने नबी पाक से यूं प्यार करेंगे, हम अपने नबी पाक से यूं प्यार करेंगे। हर हाल में सरकार का मिलाद करेंगे, हर हाल में सरकार का मिलाद करेंगे। मेरे सरकार आए, मेरे दिलदार आए, मेरे सरकार आए, मेरे दिलदार आए, मेरे नबी आ गए, प्यारे नबी आ गए, लजपाल नबी आ गए, हम खार नबी आ गए, साहिब मेराज नबी, आसियों की लाज नबी, नबियों के सरताज नबी, कल भी थे और आज नबी, दो जहां के राज वाले मेरे नबी आ गए। हर खारजी फसादी वतन से भगाएंगे, क्योंकि इनका टाइम अब पूरा हो गया है। हर खारजी फसादी वतन से भगाएंगे, बढ़ के दुरूद सबको मिलादी बनाएंगे। लाएंगे हम हुजूर का इस्लाम तख्त पर, लादीनियत के सारे बुतों को गिराएंगे। अपने नबी पाक से यूं प्यार करेंगे, हम अपने नबी पाक से यूं प्यार करेंगे। हर हाल में सरकार का मिलाद करेंगे, हर हाल में सरकार का मिलाद करेंगे। तकलीफ होती है तुझे, मिर्चें भी लगती हैं, तकलीफ तो होती है, बहुत तकलीफ होती है। जब 12वीं पे लाइटों से गलियां भी सजती हैं, तकलीफ होती है तुझे, मिर्चें भी लगती है। जब 12वीं पे लाइटों से गलियां भी सजती हैं, क्यों चिढ़ता है तू देख के झंडों की बहारें, क्यों चिढ़ता है तू देख के झंडों की बहारें। শোভাযাত্ৰাত মানুহ অংশগ্ৰহণ কৰিছে।
সঁচাকৈ মই মোৰ ফালৰ পৰা মই আমাৰ চেণ্ট্ৰেল কমিটি মাৰ্ঘেৰিটা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিয়ে শোভাযাত্ৰাত ওলোৱাৰ কাৰণে। আৰু আপোনাৰ মোৰ পিছফাল দেখিছে কি ধৰণে ইয়াত আমাৰ মাৰ্ঘেৰিটা যিমান মছজিদ কমিটি, মকতব কমিটি, মাদ্ৰাছা কমিটি আছে, ইয়াত সকলো আহি সঁচাকৈ বহুত ভাল লাগিছে। আৰু এনেকুৱা শোভাযাত্ৰা মই আমাৰ এই ৰসুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মদিনৰ উপলক্ষে এই শোভাযাত্ৰাটো উলিয়াইছে। চাব পাৰিছে মোক পিছফালে কি ধৰণে, আৰু এইফালে চাব পাৰিছে কি ধৰণে মানুহৰ এই গেলা গৰমৰ মাজত মই নিজেই ভাগৰি পৰিছোঁ। এই গেলা গৰমৰ মাজত মানুহখিনি যে কণমানি শিশু ওলাই আহিছে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ। সঁচাকৈ এইটো একমাত্ৰ আমাৰ আল্লাহৰ আৰু আমাৰ নবীজী কাৰণ আমি এইখিনি শোভাযাত্ৰা এই গেলা গৰমৰ মাজতো আমি আহিছোঁ। যিহেতু মই অলপ ভাগৰি গৈছোঁ বুলি অলপ গাড়ীতে অলপ বহি লৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ কি ধৰণে শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। হাজাৰো মানুহ ওচৰা-ওচৰি হ'ব, হাজাৰো ওচৰা-ওচৰি মানুহ হ'ব। যিহেতু মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত এনেকুৱা আজি যি ধৰণে মানুহ ওলাই আহিছে, এনেকুৱা বহুত কম মানুহে ওলাই আহে। আৰু আমাৰ এয়া দেৰিকৈ পাৰিছে। অ' ভাইজান ভালে আছে? আমাৰ স্থানীয় সাংবাদিক জাহিদ ভাই। কি ধৰণে মানুহ এনেকুৱা লাগিছে যেনেকৈ আমাৰ বহাগী উৎসৱ যি ধৰণে ইয়াত শোভাযাত্ৰা ওলায়, আজি সেই ধৰণে মানুহ আমি দেখিব পাইছোঁ। দেখিব পাৰিছে জশ্নে ঈদ মিলাদুল নবী শোভাযাত্ৰা পোনে পোনে মই এতিয়া ঘৰ আহি পালোঁ। আহি আৰু এতিয়া আজৰি হৈছোঁ আৰু আপোনালোকক দেখুৱাম ইমান সৰু সৰু কণমানি ল'ৰা ছোৱালী আছে, তেওঁলোকক মই ঘৰলৈ মই মাতিছোঁ। আজি এই পবিত্ৰ দিনত তেওঁলোকৰ লগত মই আৰু সকলো বিশ্ববাসী শান্তিৰ বাবে আৰু আহিবলগীয়া কিমান আমাৰ অসমৰ, ভাৰতৰ আৰু আমাৰ সম্পূৰ্ণ দেশৰ কোনো যাতে কোনো বেয়া বিঘিনি নাহে, সেইবুলিহে মই আজি আমাৰ গোটেই গাঁৱৰ কণ কণ ল'ৰা ছোৱালী মাতিছোঁ। আৰু ইমান চাব আহিব, দোৱা হ'ব, আপোনালোক সকলো দেখুৱাম। এতিয়া মই বলক, এতিয়া মই তেওঁলোকৰ কাৰণে চিৰিণিৰ কাৰণে যোগাৰ কৰোঁ। ফাইনেলি এয়া চিৰিণিৰ কাৰণে পোলাও পিঁয়াজ ভজা হৈ আছে আৰু 7 কেজি পোলাও হ'ব এতিয়া এইটো ডেগতে। আৰু মোৰ লগত সহযোগ কৰিছে আমাৰ পেহী আৰু আমাৰ মিঠাই, গোটেইখিনিৰ লগত সহযোগ কৰিছে, বনাই আছে লগত মিলিজুলি। আৰু সকলো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব আৰু হ'ব আজি ভিডিঅ'টো এটা পুৰা পাতে পাতে লাগি গৈছে। আৰু আপোনালোকে যদি বিচাৰে তো কিবা কিবি কৈ আছে মোক, মানে লাজ কৰিছে। আৰু আপোনালোকে মাতিব, পেহী যেনেকুৱা আপোনালোকে ৰেচিপি বিচাৰে মই পেহী বনাই দিছোঁ। ধুনীয়া ধুনীয়া যোগালী মিস্ত্ৰী সাজি গৈছে আৰু ধোঁৱাৰ মাজত। তেওঁলোকে আজি
পোলাও বনাই আছে আৰু মিলিজুলি তাৰ লগত অলপ সহায় মই কৰি দি আছোঁ। দেখিছে মোবাইলৰ কেমেৰা চোৱাৰ লগে লগে একদম লাগি গৈছে আৰু মোক কৈছে একদম ময়ে লগাম তাৰপিছত চকী কুকুৰা আনি দিছে একদম ধুনীয়াকৈ বনিবা আৰু কি বনিবা আৰু খালেহে গম পাওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈ। পালে কণমানি তিনিজন আৰু আহিবলগীয়া আছে। তোৰ নাম কি আছিলে? আৰু ইয়াৰ এই মজা তোমাৰ এই লেটেষ্ট। আজি তেনেহ'লে ধামাকা হ'ব ন? ফুল হ'ব ধামাকা ন? Allah. وأبقنا الجنة مع الأبرار يا ربي يا غفار يا رب العالمين. آمين. ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين. آمين. ربنا هب لنا من أزواجنا وذرياتنا آمين. تلاوة القرآن الله قربة النبي صلى الله عليه الصلاة والسلام آمين. تمام الله ربي الله من القرآن ربي الله الله آمين. الله বলতে রহমত করিব আল্লাহ। আয় আল্লাহ কবরের মধ্যে মন পয়দা করিব আল্লাহ, রহমতের গরিব করিব। আয় আল্লাহ হাত করিলে করি আল্লাহ আমাদের মাফা অপরাধ মাফ করিব, শিবিরা কবুল করিব। আয় আল্লাহ ইয়া রহমান রাহিম ইয়া রাহিম আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খাতিরে আল্লাহ তাআলা নবী খাতিরে আল্লাহ আমাদের দোয়া কবুল করো। আমিন। আল্লাহ কবুল করো। আয় আল্লাহ ইয়া রহমান রাহিম ইয়া রাহিম আয় আল্লাহ মাওলানা আল্লাহ বদিনা রাহমাত আল্লাহ رحمة القلوب. أي الله كما رسول الله أمام سيكون حكمنا اليوم. أي الله على غير خلقه. آمين.